সদৌ অসম সাংবাদিক সংস্থা চমুকৈ আজু নামৰ সংগঠনটোৰ সম্মাননা অনুষ্ঠান গোলাঘাটত সম্মাননা জনোৱা হয় এজন বিশিষ্ট ব্যক্তিক। সদৌ অসম সাংবাদিক সংস্থা চমুকৈ আজুৰ দ্বাৰা সম্মাননা জনোৱা হ'ল অসমৰ সংবাদ জগতৰ মহীয়ুহ অপূৰ্ব কুমাৰ বৰুৱাক। এই উদ্দেশ্যে আজি অৰ্থাৎ দেওবাৰে বিয়লি সংগঠনটোৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ, সাংবাদিকসকল ক্ৰমে ৰত্নেশ্বৰ মৰাণ, প্ৰকাশ শৰ্মা, দিব্যজ্যোতি হাজৰিকা, জয়ন্ত ডেকা, ত্ৰিদীপ কলিতা, পপী শইকীয়া, অসম প্ৰকাশন পৰিষদ ভাৰতীৰ সচিব ডক্টৰ বিবেকানন্দ শৰ্মা, ভাৰত বিকাশ সংগমৰ উত্তৰ পূবৰ সংযোজক ধন বাহাদুৰ চেত্ৰী বিয়লি অপূৰ্ব কুমাৰ বৰুৱা বাসভৱনত মিলিত হয়। নতুন আমন্ত্ৰণৰ প্ৰতি বাসভৱনত মিলিত হোৱাৰ পিছতে অনুষ্ঠিত হয় মত বিনিময় অনুষ্ঠান। সাংবাদিক দিব্যজ্যোতি হাজৰিকাই আঁত ধৰা অনুষ্ঠানত অসমৰ সংবাদ জগতত বিশেষ অৱদান আগবঢ়োৱা অপূৰ্ব কুমাৰ বৰুৱাই জীৱনৰ ৮৮টা বছৰৰ বয়সতো তেওঁ এতিয়াও সংবাদ জগতলৈ সেৱা আগবঢ়াই অহাৰ কথা ব্যক্ত কৰে আৰু শলাগ লয়। মহীয়ুহ অপূৰ্ব কুমাৰ বৰুৱাক উদ্যোক্তাসকলে গামোচা, শৰাই আৰু প্ৰশস্তি পত্ৰৰে সন্মানিত কৰে। অনুষ্ঠানত বৰুৱাৰ সহধৰ্মিনীকো সম্মাননা জ্ঞাপন কৰা হয়। এই অনুষ্ঠানত সাংবাদিক সমাজসেৱক হিচাপে বৰুৱাই সমাজলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে সাংবাদিক প্ৰকাশ শৰ্মা আৰু ডক্টৰ বিবেকানন্দ শৰ্মাই আলোকপাত কৰে। সদৌ অসম সাংবাদিক সংস্থাৰ সম্পাদক নকুল তালুকদাৰে ভাষণ প্ৰসংগত অপূৰ্ব কুমাৰ বৰুৱাৰ দৰে বৰ্ষীয়ান তথা অভিজ্ঞ ব্যক্তিক সম্মাননা জনাবলৈ পাই গৌৰৱ অনুভৱ কৰাৰ কথা ব্যক্ত কৰে। কল্পনা ফুকনৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া, গোলাঘাট। আপুনি বহু আপুৰুগীয়া সম্পদ আছে, মানে কিতাপ বহি আছে। গোলাঘাট জিলাৰ মহতীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে মোৰ কাৰণে আজিৰ দিনটো অত্যন্ত সৌভাগ্যৰ এটা দিন। মই নিজকে এগৰাকী সৌভাগ্যশীল সাংবাদিক হিচাপে অনুভৱ কৰিছোঁ আজি যে অসমৰ এগৰাকী বৰেণ্য সংবাদ জগতৰ মহীয়ুহ অপূৰ্ব কুমাৰ বৰুৱাদেৱৰ দৰে ব্যক্তিৰ আজি সান্নিধ্য মই লাভ কৰিছোঁ। গতিকে মোৰ যে সাংবাদিকতাৰ জীৱন, এই জীৱন আজি কিছু হ'লেও ধন্য হৈছে। কাৰণ এনেকুৱা মানুহৰ সান্নিধ্য পালে প্ৰকৃতাৰ্থত আমাৰ নিচিনা অধমৰ জীৱনৰ গতি কিছু দ্ৰুত হয় বা কিছু সাল সলনি হয়। যি সময়ত সংবাদ মাধ্যমৰ কথা বহুতে কল্পনা কৰিব নোৱাৰে বা যি সময়ত সংবাদ সেৱা কৰাটো এটা সাংঘাতিক কষ্টকৰ আৰু জটিল এটা কাম আছিলে, তেখেতে অলপ আগতে কৈছে যে ইয়াৰ পৰা চাইকেল মাৰি নাহৰজানলৈকে যায়। আজি আমি সাংবাদিকতা কৰোঁ ঘৰৰ ভিতৰতে বিচনাতে বহি মোবাইলটো পিটিকিলে আমাৰ গোটেই কামখিনি হৈ যায়। আমি সেই দিনৰ সাংবাদিক আৰু এখেতসকলে সেই দিনৰ সাংবাদিক যিটো দিনত ৰ'দ বতাহ বৰষুণ একাকাৰ কৰি এটা বাতৰি যুগুত কৰি হয়তো ৩-৪ দিন সেই বাতৰিটো যুগুত কৰোঁতে লাগে আৰু সেই বাতৰিটো প্ৰকাশ হওঁতে হয়তো এমাহলৈকে সময় গুচি যাব পাৰে। সেনেকুৱা এটা দিনৰ সাংবাদিক আমি আজি লিখিছোঁ, কালি ৰাতিপুৱা পঢ়িবলৈ পাম। তেখেতসকলে আজি লিখিছে, এইটো কেতিয়া পঢ়িব পাৰিব তাৰ কোনো নিশ্চিত হ'ল। এই কথাটো কৈ তাতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোক সকলো দিশে যাতে সুস্বাস্থ্য, কৰ্ম কুশলতা আৰু এই চেডেলি ভেডেলি হোৱা অসমৰ সমাজখনক যাতে আপোনালোকে দিশ নিৰ্ণয় দিব পাৰে। এতিয়া বৰ্তমান মই আজি ৰাতিপুৱাও এজনৰ লগত কথা পাতিলোঁ, সেইজনো মহিলা যদু কাকতিৰ লগত, যে আপোনাৰ এতিয়া বৰ্তমান দিক নিৰ্ণয় কৰা মানুহ দৰকাৰ হৈছে। কাৰণ দিক নিৰ্ণয় কৰা মানুহ দৰকাৰ নহ'লে আপোনাৰ এতিয়া
আমি যদি প্ৰতি কথাতে আপোনাৰ ইজনে সিজনে কটাকটি কৰোঁ, তেতিয়াহ'লে আমাৰ ভিতৰত অনৈক্যটো ওলাই পৰিব। এই অনৈক্যই আমাক দুৰ্বল কৰিব। গতিকে আপোনাৰ আমাৰ মূল কথাটো হৈছে ঐক্যবদ্ধভাৱে এমুঠি মানুহ। আজি শংকৰদেৱৰ কথা কৈ আছোঁ। মই এখন আপোনাৰ এতিয়া বৰ্তমান কৰি আছোঁ, সেইখন এতিয়া প্ৰকাশ কৰিবলৈ মন আছে। সেইখন হ'ল আপোনাৰ নামঘোষা, মাধৱদেৱৰ নামঘোষা। নামঘোষাখনত কি নাই, আজি 600 বছৰৰ আগত আমাৰ গুৰুজনে মানে সেইখন এনচাইক্ল'পিডিয়া। আপুনি নামঘোষাখন যদি পাতে পাতে পঢ়ি যায়, সেইখন এনচাইক্ল'পিডিয়া। অসম আৰু মণিপুৰৰ বুৰঞ্জী বুলি এখন অসমীয়াত লিখিছিলোঁ, প্ৰায় 400 পেজৰ। সেইখন এই লকডাউনৰ পিৰিয়ডৰ ভিতৰতে হিন্দীলৈ তৰ্জমা কৰিলোঁ। হিন্দীলৈ তৰ্জমা কৰি এগৰাকী মোৰ ভতিজা বোৱাৰী তেওঁ কৰিলে, কৰি মেলি আপোনাৰ